खुलुमबाय स्टुडिय'आव आङो राकेश रामसियारि फिन आरोबाव बिपिएफ दोलोनि गिदिर खहा लोब लोब बिपिएफ दोलोनि दैदेनगिरि आरो बिपिएफ दोलोनि सोद्रोमाफोरा थारैनो इउपिपिएल दोलोआव हाबफैजोबसिगोन नामा थारैनो बिपिएफ दोलोआ मा जालांनो हमखो सोरांब्लानो बिपिएफ दोलोनि दैदेनगिरि आरो बिपिएफ दोलोनि सोद्रोमाफोरा इउपिपिएल दोलोआव जगदान जानायल' नुनो मोनसै दिनैबो बिपिएफ दोलोनि गोबां दैदेनगिरि फोरजों लोगोसे बिपिएफ दोलोनि गोबां सोद्रोमाफोरा इउपिपिएल दोलोआव जगदान जादों सालाकाटि ब्लक इउपिपिएलनि बानजायनायाव 10,000निबो बांसिन सुबुं गौमा हाबाफारिजों लोगोसे 11,000निबो बांसिन जइन जानायखौ नुनो मोनदों मिरु इउपिपिएलनि बिथोन बायदियै सालाकाटि ब्लक इउपिपिएलनि बानजायनायाव सालाकाटि बाजार साखाथियाव थानानै इगदा फोथाराव सुबुं गौमा हाबाफारिजों लोगोसे जइन हाबाफारि खुंफुंदों सालाकाटि ब्लकनिफ्राय 10,000निबो बांसिन इउपिपिएलनि सोद्रोमाफोरा बाहागो लानायजों लोगोसे 11,000निबो बांसिन बिपिएफ आरो गुबुन गुबुन राजखान्थि हान्जानि दैदेनगिरि आरो सोद्रोमाफोरा जइन जाफैदों थामहिनबा प्रमद बर'नि खामानि मावनायखौ मोजां मोननानै बिथांमोना आखाइ गोरोबफैदों बे हाबाफारियावनो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' आसामनि मन्त्रि उरखावग्रा ब्रह्म राज्य सभानि एमपि रोनगोरा नार्जारि आरो 30 नं सानजा क'क्राझार बियाबनि एमएलए लरेन्स इस्लारि सिडली बियाबनि एमएलए जयन्त बसुमतारी आरो बिटिआरनि मावफुं सोद्रोमा रन्जित बसुमतारी मावफुं सोद्रोमा वेलसन हाजदा आरो एमसिएलए माधव छेत्री आरो इउपिपिएलनि राजखान्थि हान्जानि गोबां सोद्रोमा आरो दैदेनगिरिफोरा बाहागो लानानै जाफुंसार खालामो थारैनो बेफोरनिफ्राय बुजिनो हायो जे एमपि बिसायख'थि बे बिसायख'थि जायैनि सिगांनो बे थासारि थामहिनबा बिटिआर हालामाव राजखान्थियारि जे जुजिलायनाय गोहो दिन्थिलायनाय हाबाफारिया दासान्दि सोलिबाय दं बे समाव नोंथांमोननो बड'लेण्ड बुब्लिनि गेजेरजों बे रादाबखौ नोंथांमोननि गेजेराव होबाय দলৰ সালাকাটি ব্লক সমিতিৰ যিটো সৌজন্য গণসমাৱেশ হৈছে ইয়াত আমি আহিছোঁ সালাকাটি আপোনালোকে জানে বিপিএফ দলৰ দখলত আছিল কিন্তু বিপিএফ দলৰ যিজন ব্যক্তি ইয়াৰ পৰা নিৰ্বাচিত হৈছে দেৰহাছাৰ বসুমতাৰী তেওঁৰ বিৰুদ্ধে বহুত এণ্টি ইনকামবেঞ্চি আৰম্ভ হৈছিল কাৰণ কাউন্সিলৰ দৰে এটা ব্যৱস্থাৰ অধীনত বিৰোধী দলত থাকি পেলাই খুব বেছি কাম কৰিব নোৱাৰে আজি ৰাইজে বিভিন্ন ধৰণৰ সা সুবিধাৰ পৰা বঞ্চিত হৈছে সালাকাটি অঞ্চলত তাৰ কাৰণে জনগণৰ ৰাইজ আজি দেৰহাছাৰ বসুমতাৰীৰ বিৰুদ্ধে মানে তেওঁৰ প্ৰতি এটা মহভংগ হৈছে আৰু বিশ্বাস নোহোৱা হৈ গৈছে এই এণ্টি ইনকামবেঞ্চিৰ কাৰণে আজি দলে দলে জনগণৰ ৰাইজে যোগদান কৰিছে ইয়াৰ পৰা প্ৰমাণ কৰিব পাৰি যে সালাকাটি অঞ্চলৰ পৰা ইউপিপিএল দল যথেষ্ট বৃদ্ধি হৈছে আৰু শক্তিশালী হৈছে আজি ৰাতিপুৱা আমাৰ বিজেপি আৰু ইউপিপিএলৰ মাজত এটা লোকসভা নিৰ্বাচনটো লৈ পেলাই কোঅৰ্ডিনেশ্যন কমিটি বা কোঅৰ্ডিনেশ্যন ৰখাৰ কাৰণে এটা মিটিং হৈছিল সন্মানীয় অসমৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া বিজেপিৰ হৈ আহিছিলে আৰু মই নিজেও আছিলোঁ আৰু বিটিচিৰ চিফ আছিল তাতে বিভিন্ন ধৰণৰ আলোচনা হ'ল আৰু বুথ পৰ্যায়লৈকে এটা কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰি পেলাই আমাৰ যিটো মিত্ৰজোঁটটো শক্তিশালী কৰি বিপুল ভোটত লোকসভা নিৰ্বাচনত যাতে জয়ী হ'ব পাৰে তাৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছে আজি আমি আগন্তুক যিটো লোকসভা নিৰ্বাচন মাৰ্চৰ পিছত বা মাৰ্চৰ ভিতৰতে হ'ব পাৰে এই নিৰ্বাচনত জয়ী হোৱাটো আমাৰ কোনো সন্দেহ নাই কথা কিন্তু আমি বিপুল ভোটত জয়ী হ'ব বিচাৰিছোঁ আৰু বিটিআৰ অঞ্চলৰ জনগণৰ ৰাইজেও যাতে মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে প্ৰধানমন্ত্ৰী হ'ব ইয়াত কোনো সন্দেহ নাই কিন্তু এই অঞ্চলৰ জনগণে ৰাইজৰ এইটো যোগদান এই যোগদানো যাতে গুৰুত্বপূৰ্ণ হয় অৰ্থপূৰ্ণ হয় তাৰ কাৰণে আমি একেলগে কাম কৰিব কাৰণে ঐক্যবদ্ধ হৈছোঁ আৰু ইয়াত কোনো দলৰ স্থিতি নাই বিপিএফ দল আজি বিভিন্ন ধৰণৰ বিভিন্ন সময়ত শক্তিশালী হোৱা বুলিও প্ৰচাৰ চলোৱা হয় কিন্তু বিপিএফ দল আজিৰ দিনত শক্তিশালী হোৱাৰ কোনো কাৰণে নাই কাৰণ বিৰোধী দলত থাকি 3 বছৰত বিপিএফক ভোট দিয়া মানুহবিলাকে আজি বঞ্চিত হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ
মানসিকভাৱে মানে তেওঁলোকে কষ্ট ভোগ কৰিছে আৰু সেইকাৰণে যিহেতু আমাৰ UPPL দলে মিত্ৰজোঁটত আছে বিজেপিৰ লগত আৰু দিল্লীত নৰেন্দ্ৰ মোদীৰে চৰকাৰ আহিব অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আছে বিপিএফে কোনো এলায়েন্সত নাই আৰু যিহেতু তেওঁলোকে বিকল্প কোনো বিৰোধী দলৰ লগতো এলায়েন্স নাই তো বিপিএফ জিকাৰ কোনো প্ৰশ্নই নাই আৰু কংগ্ৰেছ পাৰ্টি ইয়াত স্থিতি নাই বিপিএফ দল খুব বেছি ভোট পালে ইয়াত 1 লাখৰ পৰা 1.5 লাখ ভোট পাব পাৰে তাতকৈ বেছি ভোট নাপায় কিন্তু ইয়াত জিকিবৰ কাৰণে 5 লাখৰ পৰা 5.5 লাখ ভোটৰ প্ৰয়োজন হ'ব পাৰে আমি কিন্তু 6 লাখ 7 লাখ ভোট লৈ পেলাই আমি জিকি যাম আৰু আজি যেটো কংগ্ৰেছৰ অৱস্থা কংগ্ৰেছ মই অলৰেডি কৈছো যে এজন ব্যক্তি যেতিয়া এটা বেমাৰত ভুগি পেলাই ৰক্তহীনতাত মানে ভুগিব লগা হয় এই তেনেধৰণৰ কংগ্ৰেছৰ অৱস্থা হৈছে পুষ্টিকৰ খাদ্যৰ অভাৱত তেওঁলোকৰ যথেষ্ট শক্তিৰ অভাৱ হৈছে এতিয়া শক্তি আৰু আহৰণ কৰিব লাগিব কংগ্ৰেছ আকৌ আগৰ পৰ্যায়ত আহিবৰ কাৰণে বহুত বছৰ সংগ্ৰাম কৰিব লাগিব AIUDFৰ স্থিতি শূন্য ইয়াত কাৰণ AIUDFে ইয়াত মাথা তেওঁলোকে কোনোদিন মাথা নাকমাই কোকৰাঝাৰক লৈ পেলাই তেওঁলোকে ইয়াত ইলেকশ্যন খেলিবলৈও নাহে আগৰ সময়ত আমাক যথেষ্ট সহায় কৰিছিল যদিও তাৰ প্ৰভাৱ আমি দেখিবলৈ পোৱা নাছিল সেইকাৰণে AIUDFক চিন্তা কৰিব নালাগে আৰু যেটো নৱশৰণীয়া তেওঁ সবচে নিম্নতম পৰ্যায়ত আছে নৱশৰণীয়া এইবাৰ ফেক্টৰে নহয় সেইকাৰণে জনগণৰ ৰাইজক মই আজি আহ্বান জনাইছোঁ যি দলৰ যি মিত্ৰজোঁটৰ কেণ্ডিডেট জিকাটো প্ৰায় স্পষ্ট হৈ পৰিছে এই কেণ্ডিডেটকে ভোট দি পেলাই নিজৰ যিটো বহুমূলীয়া ভোট সেইটো যাতে অৰ্থপূৰ্ণ কৰি তোলে আৰু দেশৰ আৰু বিটিআৰ অঞ্চলৰ উন্নয়নত যাতে তেওঁলোকেও মনোযোগ বা সহযোগিতা আগবঢ়ায় UPPLৰ মিত্ৰজোঁটৰ কেণ্ডিডেট যিকোনো সময়ত ঘোষণা হ'ব পাৰে কিন্তু মোৰ নাম নাহে এইটো মই খাটাং কাৰণ কোনোবা এজন ব্যক্তিৰ নাম আহিবৰ কাৰণে তাৰ সন্মতি আগতে লোৱাৰ প্ৰয়োজন যেহেতু মোৰ পৰা কোনো সন্মতিও লোৱা নাই বা সন্মতি দিয়াৰো প্ৰশ্ন নাই যিকোনো এজন মইতো বিচাৰোঁ যে কোনোবা আমাৰ দলৰ মাজত নতুন নতুন নেতা জন্ম হ'ব লাগে ভাল কেণ্ডিডেট হওক আৰু যিয়ে নহওক কেণ্ডিডেট আমি এটা সংকল্পবদ্ধ বিজেপিও তাত মাত নামাতে UPPLে যাকে নিদিয়ক তাকে তেওঁলোকে সমৰ্থন দিব আৰু বিজেপিয়ে যাকে দিয়ে তাকে UPPLৰ সমৰ্থন দিব এইটো মিত্ৰজোঁটৰ ধৰ্ম সেইকাৰণে ইয়াত এইবিলাক স্পেকুলেশ্যন এনেই এটা চলাই থকা হৈছে মোৰ নাম নাহে মই জানো এইটো কাৰণ আজিলৈকে মোৰ পৰা কোনো সন্মতি লোৱা নাই আৰু সন্মতি ময়ো দিয়া নৱকৰণীয়া খবৰৰ যি ইছ্যুক লৈ তেওঁ সাংসদ বোলে এইবাৰ আপোনালোকে যোৱাবাৰ কি আছিলে যোৱাবাৰলৈকে ডাঙৰ পোৱা ভোটত জয়ী হৈছিল কাৰণ কোনো ৰাজনৈতিক দলে ইয়াত স্থিতি লোৱা নাছিল নৱকৰণীয়া জিকি যাওক সেইটোৱে মানে তেওঁলোকে জিকি যায় নে নেযায় তাৰ ওপৰত এৰি দিছে আৰু প্ৰায় ডাঙৰ দিছিলে কোনো দলে ইয়াত মানে স্থিতি লোৱা নাছিল বিজেপি যদিও মানে BPFক সহায় কৰিছিলে তথাপিও আজিৰ নিচিনা নহয় আজি বিজেপিয়ে গাঁৱে গাঁৱে সোমাই একেটা কথাই কৈ আছে যে UPPLক ভোট দিব লাগে সেইকাৰণে ভোট ট্ৰেন্সফাৰ হ'ব সেইকাৰণে নৱশৰণীয়া আজিৰ দিনত কোনো ধৰণৰ ফেক্টৰ নাই আৰু নৱশৰণীয়া কোনেও দান নিদিয়ে দানত ভোট নিদিব सानाय सुनाय बेरामनि जेंनायाव गोग्लैना थानायफोरनि थाखाय गोजोनथाव खौरां गावनि देहानि सानाय सुनायखौ लानानै दुखुआव थानो गोनां गैला जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौनि गोनांथि गैया नंगौ चिरां जिल्लानि बेंटल गेट चापागुरियाव थानाय SI निउर'थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन बे सेन्टाराव सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बायदि रोखोमनि बेरामखौ फाहामथाय होनाय जायो बे SI निउर'थेरापि सेन्टाराव बेरामिया थानानै फाहामथाय लानो हानायनिबो सुबिदा दङ नोंथाङा SI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे जानबुं नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन